Hey guys, welcome back to the channel to a new vlog. देखिबले पाइसे আমি ৰেডি হৈ গৈছো আৰু সকলোকে হ্যাপি ইন্ডিপেন্ডেন্স ডে। তো ৰেডি হৈ গৈছো মানে কি ইন্ডিপেন্ডেন্স ডে উপলক্ষে মানে সাফিনৰ আছে আৰ্ট কম্পিটিশন। তো হেকাৰণে ওলাইছো এইটো মোৰ পাপা ৰেডি হৈ গৈছে হ্যাপি ইন্ডিপেন্ডেন্স ডে। কি আজি আৰ্ট কম্পিটিশন কি কেনেকুৱা হ'ব পাপা? পাম এটা উইনাৰ। ব্লু বেল তো ওয়ান উইনাৰ আজি পাইনা। So, ulalu ami বহুত rod dise ratipa 8টাৰ পৰা আছে আৰু এতিয়া বাজিছে 7:20 আমি ulalu বেছি দূৰ নহয় বৰ্ষা পাৰা হয় কিন্তু আমি জায়গাটা যেতে চিনি না পাও একাৰণে অকমান সোনকালে ulalu আৰু এয়া পাপা হাই কোৱা সবকে আৰু সবকে হ্যাপি ইন্ডিপেন্ডেন্স ডে কোৱা হাই হ্যাপি ইন্ডিপেন্ডেন্স ডে পাপা নাই ইমান নদৰে কি হয় হেফালৰ পৰা সায়ানো যাব তো সায়ানো ready hoye ase etu hol inter school art competition so ulalu apnaloge hokole safinar karone dua koribo jate art tu bhalke kore winner hok ba nohok hetu mur mane matter nohoy actually participate korabo lage hakho borabo lagibe hetur karone try kori asu papa aha dibwa ratipwa je iman rod disse aje tikse gorom hobo আমি আহিলো ডিজেল টু অয়েল হয় আহি পালো বহুত দূৰ হয় তো ফাইনালি বিচাৰি আহি পালো সায়ান হতে তেলে আহি পোৱাই নাই পাপা যোৱা মই যাই আছো जो आगो जो बेलेग कैंडिडेट बिलागो आही আছে আমার তো কেজির হয় কেজি আর নার্সারি কম্পিটিশন বাকি বেলেগ ক্লাসেরও আছে জায়গা নহব আহি পালো এই আমার ক্যান্ডিডেট পাপা itu kok so বহুত স্টুডেন্ট আহিছে নার্সারি টু ক্লাস 12 লৈ আছিলে মানে আর্ট কম্পিটিশন নার্সারি আৰু কেজিৰ মাজত আছিলে কম্পিটিশন তাৰ পিছত 1 2 3 এনেকৈ কৰি মানে সাফিন গল ভিতৰত আৰু 12টাত ছুটি হ'ব বলে সো এটা কি কৰো মানে মইতো থাকিম সাগে তো হাজবেন্ড যায় নেকি সাফিনৰ পাপা গল গুছি গল মানে কাম আছে বলে অকনমান আৰু আমি দৌৰা দৌৰি কৰি আছো বাইদেউ কিনিলে বোৰ্ড ময়ো আহি কিনে সাফিনৰ কাৰণে এটা বোৰ্ড কিনিলো তো এটা দিয়া হো ইয়াতৰ স্টার্ট হৈছে নে নাই আমাৰ তে সিডা পাৰ্টি চলি আছে হাজবেন্ড গৈছিলে ফাৰ্মাসিৰ কাৰণে কিন্তু ফাৰ্মাসিৰ চাবিখন আছিল ৰুমত আৰু ৰুমৰ চাবিটো আছিল মোৰ ওচৰত আৰু হাজবেন্ডে চাবি লৈ যোৱা নাছিল সো ঘৰত যাই আকৌ ৰিটাৰ্ন আহিছে কি আৰু কৰা যাব আমার গরমত অবস্থা নাই লরা দুটা যে কি করি আছে আমি তো এই নিট এক্সাম দিয়ার ধরে পুরা এইটো ম্যাডাম কিনি আছে কল আর মই কিনিলো কচু আর হেফালে অমরা খোৱাৰ কাৰণে ৰেডি হৈ আছে মানে আমি খাম এইটো কিন্তু মিঠা আছে ন ম্যাডাম কি খাই আছা আমরা আমি অকণমান বজাৰ কৰিলো কচু কিনিছা মই কচু কথা পাহৰি গৈছো যে পাহৰি গল নেকি ল'ব কাৰণে আৰু টাইম আছে বহুতখিনি এইটো গৰমত এটা খাই আছো আমি কুহিয়াৰৰ ৰস ठीक है अभी देखते करवा देंगे 3 बार कोई मौका मिलेगा ठीक है ভালকে কৰা বাবা
ডাঙৰ বাচ্চাবিলাকক একচুৱেলি খেলটো মানে দিছিলে তো মাতিলে যে আৰু পাৰ্টিচিপেট কৰিব নেকি তো মই চাফিন আৰু চায়নক মাতিলোঁ साफिन इस्लाम जिया शर्मा এইটো চাফিন जिया शर्मा जिया आयन शिवम थोड़ा আৰু পাৰ্টিচিপেণ্টছবিলাকক চাৰ্টিফিকেট দিছিলে আৰু এইজনী ছোৱালী ফাৰ্ষ্ট হৈছিলে আবু আবু যেহেতু লাঞ্চ টাইম হৈছে চ' ভাবিলোঁ আমি কিবা খাই যাওঁ চায়ানহঁতে আৰু আমি তাৰপিছত চাফিনে কান্দিলে দেখিবলৈ পালে কাৰণটো হ'ল চাফিনক ট্ৰফি লাগে আৰু চাফিনটো মানে হোৱা নাই ফাৰ্ষ্ট ৰানাৰ আপ ছেকেণ্ড ৰানাৰ আপ থাৰ্ড ৰানাৰ আপ যিহেতু বেলেগেই হৈছে চ' কান্দি আছে তাক ট্ৰফি লাগে আমি এতিয়া দি আছোঁ অৰ্ডাৰ খোৱাৰ কাৰণে আমাৰ সোনকালে যাব লাগে আব্বা আমাক ফোন কৰিছে অৰ্ডাৰ দিলোঁ খাই কিনে যাওঁ যিহেতু লাঞ্চ টাইম হৈছে এইটো আৰু সেইফালে বাইদেউহঁতে আজি যিহেতু ইণ্ডিপেণ্ডেন্স ডে চ' বাকী বস্তুবিলাক নাই খালি ভাত মাংস এইবিলাকে আছে মিক্স ভেজ আৰু এইফালে হ'ল মটন ভুনা হৈ গ'ল আমাৰ খোৱা লোৱা এতিয়া আৰু ঘৰত যাম ডাইৰেক্ট হৈ গ'ল দুজনৰ একেলগে দুটামান ফটো উঠালোঁ বাই বাই সোনকালে গুচি আহিলোঁ আব্বা ফোন কৰি আছে গুৱাহাটীত বহুতো ঠাইতে মানে বোমা উদ্ধাৰ হৈছে চব সোনকালে আহিব ক'লে ওলালোঁ আমি এতিয়া ডাইৰেক্ট ঘৰ ভাৰতীয় জলপান ইয়াতে চাওঁ কিবা লৈ যাওঁ পা যোৱা 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 ভিতৰত সোমাই একো নহয় যোৱা যোৱা আজি ভাৰতীয় জলপানৰ ভিতৰত ট্ৰাই কালাৰ দি জেলেবি বনাইছে চমচম এইটো লৈ আছোঁ ৰসমাধুৰী 4টা আমি এয়া পেকিং লৈ আছোঁ এটা ডাইৰেক্ট ঘৰ কালি খাইছোঁ আমি আহিলোঁ লাষ্ট গেট হৈ আৰু ইয়াতে দেখিলোঁ বহুতো পুলিচ তাৰপিছত ঘৰত আহি গম পালোঁ যে তাতে বোমা উদ্ধাৰ হৈছে আব্বা আম্মা বহুতো চিন্তা কৰি আছে যে সোনকালে ঘৰত আহা যিহেতু এনেকুৱা মানে হুলস্থুল পালোঁ কি হৈছে পাপা গৰম লাগিছে আৰু এতিয়া বাজিছে এটা কিমান 1:32 ওলা লাগিল দাদা আৰু বাইদেউৰ লগত সিহঁতৰ লগত যিহেতু আছিলোঁ ভাল লাগিল কিন্তু চাফিনে গিফ্ট নাপালে মানে কি ইয়াৰ পালে ট্ৰফি লাগে এৱাৰ্ড লাগে তো নাপালে কাৰণে কান্দি আছিলে তো তেতিয়া অকণমান বেয়া লাগি আছিল যে এনে কান্দি আছে বহুত কান্দিছে আৰু তাৰপিছত আমি খাই গৈ আহি গ'লোঁ সোনকালে মানে আব্বা আম্মা এয়া নিউজত বোলে কিবা চাইছে তো সেইকাৰণে ক'লে যে সোনকালে আহি যোৱা যেহেতু ইণ্ডিপেণ্ডেন্স ডে আমাৰ মালিগাঁৱত বোলে কিবা কিবি বোলে উদ্ধাৰ কৰিছে চ' সেইকাৰণে সোনকালে আহি গ'লোঁ সিহঁতেতো মানে ক'লে যে সোনকালে আহি যোৱা খাব নালাগে আমি তথাপিও যিহেতু মোগল গাৰ্ডেন গ'লোঁ যাই পেলাই নোখোৱাকৈ আহিলে ভাল নালাগে সেইকাৰণে সোনকালে খাই আহি গ'লোঁ ঘৰ এতিয়া ফাইনেলি ঘৰ আহিলোঁ আৰু দিনটো অকণমান আন্ধাৰ হৈ আছে দিব চাগে বৰষুণ যিহে ৰ'দ দিছে বৰষুণ দিলেই ভাল লাগিব ঘৰত আহিয়ে কামত লাগি গৈছোঁ এতিয়া মানে অকণমান ঘৰত যিহেতু ৰাতিপুৱা গৈছোঁ বেছি কাম কৰা নাছিলোঁ অকণমান চাফা কৰোঁ তাৰপিছত গা চা ধুই মানে আপোনালোকৰ লগত লগ হৈ আছোঁ এতিয়া হৈছে ইভিনিং
আমি খাম মিঠাই আনিছিলোঁ যে ভাৰতীয় জলপান তাৰ পৰা এতিয়া দুজনে খাই আছে মিঠাই মোৰ এইটো ফেভাৰিট মই এটা যেতিয়া ক্লাছ 10 ত থাকিছো 8 9 10 তেতিয়া বহুত খাইছো এইটো যোৱাকালি সাফিনতৰ স্কুলত প্ৰি ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰিছিলে সো তাৰে অকনমান ক্লিপ আপোনালোকৰ কাৰণে এইখন সার্টিফিকেট দিছে মানে পার্টিসিপেট করার কারণে সো যিয়ে দিছে সেইটোৱে মানে মেমোরিজৰ কাৰণে আমি ৰাখি দিম আৰু এইটো মোৰ পাপা কৰি আছে কি কৰি আছে পাপা হা পাপা কৰি আছে হোমৱৰ্ক আৰু আজিলৈ ভিডিওটো ভাবিছো ইয়াতে শেষ কৰো যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰি দিব Thanks for watching.